ঐ ল'ৰা, তোমাৰ বুকুত কাৰ নাম লিখিছা? বুকুত লিখিলো নাম মই তোমাতে। ঐ ল'ৰা, তোমাৰ বুকুত কাৰ নাম লিখিছা? বুকুত লিখিলো নাম মই তোমাতে। প্লিজ প্লিজ গুচাই দিয়া নামটো, মাহঁতে গম পালে কথা। আজি কলেজত আৰু লগতে কৈছোঁ কেইপিটা খবিব বুলি সি পইচা নাই কমিতে পলাই ফুৰিছে আৰু এবাৰ গাৰ্লফ্ৰেণ্ডৰ লগত ফুচকা খাই থকা জেগাত পাই গ'লো কেইপিটা খবিব বুলি কৈ দিছোঁ। এই গাৰ্লফ্ৰেণ্ড আকৌ লেভেল ফালি দিছে আৰু কেবি খাই নেকি বুলি গন্ধা খাব লাগে 30 টকা এটা মোকো অলপ থবিয়া গৈছে ক'ত থবি পলাই পিনে আহিলোঁ পগলা। এয়াৰটেল বন্ধ হ'ল বুলি কোৱা শুনিছিলোঁ, সেইটো কথাটো কেনেকুৱা? সেইবিলাকৰ বিষয়ে ডিটেইলছ নাথাকে। বৰ্তমান আপুনি এয়াৰটেলৰ অসমৰ এয়াৰটেল নাম্বাৰ আপোনাৰ নাম্বাৰত কি প্ৰব্লেম আছে সেইটো জনাব। তেতিয়াহ'লে কুকুৰনি কেলা তহঁতক কি দৰকাৰ মই কাবলৈ ফোন কৰিলে যে আলৰ বালৰ কথাখিনি শুনাও যে সেইখিনি মোক তোমাৰ দুচকুতে বিজুলি চাবনি গুলপীয়া দুটি উঠৰ মিঠা হাঁহি দেখি পাগল অ' ভাই, তোমাৰ গাৰ্লফ্ৰেণ্ডৰ বিয়া যদি তোমাৰ চকুৰ আগতে যায় তুমি কি কৰিবা? মই তেতিয়া নিজৰ জান দি দিম দে। তুমিতো নহয় কোনোৱান, মই এটি জেজেৰে ধোৱা গান। মোৰ চোতাল খালী, মোৰ কোঠা খালী, কিবা উদং উদং যেন বুকু চাপি